ফ্ৰেণ্ডছ গুড আফটাৰনুন কি খবৰ আপোনালোকৰ মনটো আজি ইমান ভাল নহয় হাজবেণ্ড পোষ্টিং যাব তেওঁ তিনচুকীয়া পোষ্টিং যাব আমি মানে গুজৰাটত থাকি যাম বাবুৰ ফাইনেললৈকে বাবুৰ ফাইনেল হ'লে আমিও যাম এতিয়া মানে আমি গুজৰাটত থাকিম তাৰ কাৰণে অকণমান মনটো ভাল নহয় আৰু তেওঁ পোষ্টিং যাব কিন্তু আমিও থ'ব যাম তেওঁক আমি ৰেলৱে ষ্টেচনলৈকে থ'ব যাম আৰু এটা বিশেষ কামতো যাম দুটা কাম লৈকে যাম বাকীখিনি আপোনালোকক আমি ৰেডি হৈ দেখাই আছোঁ যাব ওলালোঁ তলত গাড়ী ৰৈ আছে আপোনালোকক যে কৈছিলোঁ আৰু এটা বিশেষ কাৰণত যাম সেই বিশেষ কাৰণটো হৈছে এয়া মেঘালীৰ ছোৱালীজনী চাবলৈ গ'লোঁ একেলগে থ'ব গ'লোঁ মেঘালীৰ ছোৱালীজনী চালোঁ তাই ইমান ধুনীয়াকৈ শুই আছে আমি ইমান হাল্লা কৰিছোঁ তথাপিতে সাৰ নাপায় এয়া মাকজনী বহি আছে লাজ কৰিছে এয়া ছোৱালীৰ দেউতাক আমি এতিয়া সিহঁতৰ পৰা গ'লোঁ ৰেলৱে ষ্টেচন পালোঁ এইখন ট্ৰেইন ৰৈ আছে এইখনত যাবও গ'ল ট্ৰেইনত আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আমাৰ গাড়ী ৰৈ আছে আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আহি আছোঁ আমি গাড়ীত উঠিলোঁ হাজবেণ্ডক থৈ ঘৰ আহি পালোঁ ঘৰত সোমালোঁ ঘৰতো সোমাবলৈকে একদম মন লগা নাই ইমান মন চন বেয়া লাগি আছে চাৰিওফালে খালী খালী নে মোৰ মন ভাল লাগিছে নে ল'ৰাৰ মন ভাল এতিয়া গধূলি 8:30 বাজিলে কাৰণ দূৰ আছে ন 100 কিলোমিটাৰ তাৰ কাৰণে থৈ আহোঁতে দেৰি হ'ল এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ল'ৰাক খুৱাই থৈ দিওঁ যি গতিকে ৰাতিপুৱা স্কুল আছে জল্দি উঠিব লাগিব তাৰ কাৰণে অ'কে বাই গুড নাইট আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব বাটনটো দবাই দিবলৈ নাপাহৰিব